নাৰী শিক্ষা প্ৰয়োজনীয়তা ৰচনা ক্লাছ 8ৰ পৰা 12লৈ আৰম্ভণি। শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱায়। শিক্ষাই মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰে, পৰিচালনা কৰে আৰু ভৱিষ্যতৰ গতি নিৰ্ধাৰণ কৰে। এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। সেই শিক্ষা ব্যৱস্থাৰ লগতে বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈছে মহিলাসকলৰ শিক্ষা। মহিলাসকলৰ শিক্ষাৰ ওপৰত দেশখনৰ অভ্যন্তৰীণ বিকাশ নিৰ্ভৰ কৰে। মহিলাসকল শিক্ষিত হৈ নুঠিলে দেশখন শিক্ষিত হ'ব নোৱাৰে। মহিলাসকল শিক্ষিত হ'লেহে তেওঁলোকৰ মাধ্যমেৰে সমাজৰ আন এটা গোষ্ঠীলৈ শিক্ষা সম্প্ৰসাৰিত হ'ব। মাতৃ হ'ল শিশুসকলৰ প্ৰথম শিক্ষয়িত্ৰী। জন্মৰ পৰা বিদ্যালয়লৈ যোৱা সময়খিনিলৈ শিশু বিকাশৰ ক্ষেত্ৰত মাকৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেয়েহে মাতৃসকলৰ শিক্ষা শিশুৰ বাবে বেছি প্ৰয়োজন। মাতৃয়ে আদৰ্শ প্ৰতীক ৰূপে শিশুৰ মনত ধৰা দিয়ে। জাতীয় পিতা মহাত্মা গান্ধীয়ে কৈছিল, শিশু শিক্ষা সমস্যা সমাধান কৰিবলৈ হ'লে নাৰী শিক্ষা সমস্যা দূৰ কৰিব লাগিব। যেতিয়ালৈকে আমাৰ দেশত প্ৰকৃত মাতৃ শিক্ষিত সৃষ্টি নহয়, তেতিয়ালৈকে আমি যিমানেই স্কুলত শিক্ষা নিদিওঁ লাগিলে শিক্ষা ফলপ্ৰসূ হ'ব নোৱাৰে বুলি ক'বলৈ মই কুণ্ঠাবোধ নকৰোঁ। মহিলাসকল সমাজৰ এক অবিচ্ছেদ্য অংগ। পুৰুষে যেনেকৈ সমাজৰ বিকাশত সহায় কৰে, তেনেকৈ মহিলাসকলেও সমাজৰ বিকাশত অৰিহণা যোগায়। মহিলাসকল শিক্ষিত হ'লেহে শিশুসকল শিক্ষিত হ'ব আৰু শিশুসকল শিক্ষিত হ'লেহে দেশৰ পৰা নিৰক্ষৰতাৰ দৰে সামাজিক ব্যাধি আঁতৰ হ'ব। পণ্ডিত জৱাহৰলাল নেহৰুৰ মতে, এজন ল'ৰাক শিক্ষা এটা পৰিয়ালক শিক্ষিত কৰি তোলে। নাৰী শিক্ষা প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত এই কথাষাৰ বিশেষভাৱে প্ৰযোজ্য। শিক্ষাই মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে। জগতৰ সৰ্বতো প্ৰকাৰৰ মংগলৰ বাবে নিজকে যোগ্যৱান কৰি তোলা একমাত্ৰ মাধ্যম শিক্ষা। সুশিক্ষাই মানুহক পশুত্বৰ পৰা দেৱত্বৰ শাৰীলৈ উন্নীত কৰে। অন্ধৰ লাখুটি স্বৰূপ শিক্ষা। সেয়েহে পুৰুষ নাৰী নিৰ্বিশেষে সকলোৰে বাবে অতি আৱশ্যকীয়। নাৰী শিক্ষাৰ ক্ষেত্ৰত জাগৰণ। পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰাত এগৰাকী নাৰীৰ ভূমিকা অপৰিসীম। শিক্ষিত নাৰী আৰু পুৰুষৰ উমৈহতীয়া প্ৰচেষ্টাতহে একোটা সুস্থ পৰিয়ালৰ পৰা সমাজ, সমাজৰ পৰা দেশ গঠন হোৱাত সম্ভৱ। কিন্তু আমাৰ সমাজত নাৰী শিক্ষাৰ গুৰুত্ব কিমান? একাংশ মাক দেউতাকৰ মতে, ছোৱালী পঢ়ি শুনি কি কৰিব, দুদিন পিছত বিয়া দিব লাগিব। এনেকুৱা পৰিস্থিতিত কিমানজনী ছোৱালীয়ে নিজৰ শিক্ষা সমাপ্ত কৰিব পাৰিব? বছৰ বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত নাৰী অৱহেলিত হৈ আহিছে। বৰ্তমান সময়ত শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে 5ৰ পৰা 14 বছৰ সকলো শিশুৰে শিক্ষাদান বাধ্যতামূলক কৰা হৈছে। যদিও এই আঁচনিয়ে বিভিন্ন কাৰণবশতঃ বহুসংখ্যক শিশুকে ঢুকি পোৱা নাই, বিশেষকৈ ছোৱালীবোৰক। 2011 চনত অসমত শিক্ষিতৰ হাৰ আছিল 73.18%, পুৰুষৰ হাৰ হ'ল 78.81% আৰু মহিলাসকলৰ হাৰ 67.27%। শিক্ষিত হোৱা পুৰুষৰ তুলনাত মহিলা নিম্নগামী। নাৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা আজিও আমাৰ সমাজত বিদ্যমান। যদিও মহিলা আৰু পুৰুষৰ সম অধিকাৰ কথা কোৱা হয়, নাৰী পুৰুষৰ মাজত থকা ভেদাভেদ আৰু সমাজৰ পৰা কুসংস্কাৰ আৰু ৰক্ষণশীল মনোভাৱ আঁতৰ কৰি এক সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগিব। নাৰী শিক্ষা প্ৰসাৰৰ বাবে নাৰী শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত থকা সমস্যাসমূহ দূৰ কৰি নাৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব পাৰিলে এই সমস্যাসমূহ সমাধান হ'ব। এই ক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱকসকলৰ লগতে সামাজিক সহযোগিতা নিতান্ত প্ৰয়োজন। শিক্ষাই ঘৰৰ চাৰিবেৰৰ দেৱালৰ মাজত আবদ্ধ এগৰাকী নাৰীৰ বাবে সুন্দৰ বহিৰ্জগত প্ৰৱেশ কৰা এক উন্মুক্ত দুৱাৰ। এগৰাকী শিক্ষিত নাৰীয়ে দেশৰ আইন কানুনবোৰ ভালদৰে বুজিব পাৰে। নাৰী জাগৰণ তথা নাৰী সবলীকৰণকো শিক্ষাই মহিলাইহে আনিব পাৰে। দৰিদ্ৰতা দূৰীকৰণ, স্বাস্থ্য ক্ষমতা, সুস্থিৰ অৰ্থনীতি, পুষ্টিহীনতা, মহিলা সবলীকৰণ আদি বিভিন্ন দিশত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সাম্প্ৰতিক নাৰীৰ স্থিতি। গোলকীকৰণৰ প্ৰভাৱে আজি ভাৰতীয় অধিকাংশ নাৰীক পাশ্চাত্য সংস্কৃতিয়ে আঁকোৱালি ল'বলৈ প্ৰৰোচিত কৰিছে। বহুজাতিক পাশ্চাত্য সংস্থাবোৰ উৎপাদিত বিলাসী সামগ্ৰীবোৰ হাতত পোৱা কৰি দিয়াত এফালে ভোগবাদী সংস্কৃতিয়ে এচাম নাৰীক পণ্যলৈ পুনৰ ৰূপান্তৰিত কৰিছে। ইয়াৰ বিপৰীতে এচাম নাৰীয়ে সামান্যতম শিক্ষাৰ পৰাও বঞ্চিত হৈ হাড় ভগা পৰিশ্ৰম
কৰিও প্ৰাপ্য অৰ্থ নাপাই ক্ষুধাত দিন কটাইছে। নাৰী শিক্ষা প্ৰয়োজনীয়তা ঢাক ঢোল বজোৱাৰ সময়তে ভাৰতৰ বিভিন্ন চুকে কোণে ডাইনী হত্যা, শিশু কন্যা বধ, শিশু কন্যা ভ্ৰণ হত্যা, ধৰ্ষণ, যৌতুকৰ বাবে বোৱাৰী হত্যা আদি পৰিঘটনা সঘনাই ঘটিব ধৰিছে। কন্যা বৰ্ষ ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস প্ৰাসংগিকতা এনে ক্ষেত্ৰত উপহাস বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। নাৰী শিক্ষা প্ৰসাৰণৰ বাবে কৰণীয় দিশ। নাৰীয়ে ভোগ কৰি অহা নেতিবাচক দিশবোৰ বিপক্ষে থিয় হ'বলৈ প্ৰতিগৰাকী নাৰী হ'ব লাগিব উপযুক্ত শিক্ষাৰে শিক্ষিত। শিক্ষাই দিয়া সজাগতাৰ জৰিয়তে নাৰীয়ে ভোগ কৰিবলৈ ওলাই আহিব লাগিব। সাংবিধানিক স্বাধীনতা প্ৰাপ্তবয়স্ক শিক্ষাৰ নীতিৰ জৰিয়তে বয়স্ক মহিলাসকলে প্ৰাথমিক শিক্ষা আদি পাঠ লৈ আত্মসহায়ক গোটৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথ সম্প্ৰতি প্ৰশস্ত হৈছে। কেৱল প্ৰত্যাশিত ঘৰুৱা কামতে নিজক আবদ্ধ নাৰাখি প্ৰতিগৰাকী নাৰীয়ে স্ব-আৰ্জিত শিক্ষাৰ জৰিয়তে সমজুৱাকৈ শিল্প বাণিজ্যিক মনোনিৱেশ কৰিলে অৰ্থনৈতিক স্থিতি সবল হোৱাৰ লগতে সমাজৰো উন্নতি হ'ব। কেৱল পুথিগত শিক্ষাই মূল ভেটি বুলি ভবা দিন এতিয়া উকলিল। উপযুক্ত বয়সত প্ৰতিগৰাকী কন্যা শিশু বিদ্যালয়লৈ গৈছে নে নাই দৃষ্টি ৰাখিব লাগিব। দৰিদ্ৰ সীমাৰেখাৰ তলত কন্যাক শিক্ষাৰ উচ্চতম পৰ্যায়লৈ চৰকাৰীভাৱে মাচুল ৰেহাই দিয়া বা বৃত্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক দিশত কাম কৰা পথ নাৰীৰ বাবে মুক্ত ৰাখিব লাগিব। তেতিয়াহে নাৰী শিক্ষা প্ৰাসংগিকতা প্ৰকৃতাৰ্থত সফল হ'ব। সামৰণি মন কৰিবলগীয়া কথা এৰি যে শিশু অধিকাৰ আইন, স্বচ্ছ ভাৰত মিছন বা অন্য কোনো শিক্ষা বিষয়ক আঁচনিয়ে হওক বিভিন্ন কাৰণত বশতঃ এতিয়াও সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই। আজি শিশু অধিকাৰ আইনে শিশুৰ শিক্ষা বাধ্যতামূলক কৰিছে যদিও এতিয়াও সকলো শিশুৱে সামৰি ল'ব পৰা নাই। ঠিক তেনেদৰে স্বচ্ছ ভাৰত মিছনেও এতিয়াও বহুত ভিতৰুৱা ঠাই মহিলাসকলক চুবকৈ পৰা নাই। তাৰ বাবে অকল চৰকাৰ বা সমাজখনক দোষাৰোপ কৰি থাকিলে সমস্যা সমাধান নহয়। চৰকাৰে কাৰ্যসূচী বা আইন প্ৰণয়নৰ ওপৰত ভৰসা কৰি বহি থাকিলে নাৰী শিক্ষা সম্ভৱ নহয়। তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন নাৰীয়ে সচেতন হ'ব লাগিব। সমাজৰ প্ৰতিগৰাকী লোকে স্থিৰ শিক্ষা বিস্তাৰৰ বাবে হাতে কামে লাগিব লাগিব। তেতিয়াহে নাৰী শিক্ষাৰ সুফল পোৱা যাব। নাৰী শিক্ষাৰ বাবে অন্তৰায় হৈ পৰা সমস্যাসমূহ সমাধানৰ বাবে বিজ্ঞানসন্মত পদ্ধতিত আমি হাতত ল'ব লাগিব। আমি বিভিন্ন নাৰী সংগঠনে ঠায়ে ঠায়ে কৰ্মশালা, সজাগতা শিবিৰ, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি নাৰীসকলক অনুপ্ৰাণিত কৰাব পাৰিলে নিশ্চয় মহিলাসকল আগবাঢ়ি আহিব। বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ যোগেদি নাৰীসকলক বৃত্তিমূলক প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল কৰাব পাৰিলে কিছু সুফল পোৱা যাব। নহ'লে অদূৰ ভৱিষ্যতে এই নিৰক্ষৰ লোকসকলৰ সমাজৰ বোজা হৈ পৰিব, দেশৰ প্ৰগতিত হেঙাৰ হৈ পৰিব। নাৰী জাতি শিক্ষিত হ'লেহে দেশৰ উন্নয়নৰ হাত আগবঢ়াব পাৰিব।